নমস্কাৰ, অতি মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল। তোমালোকৰ দেওবানী সংস্কৃতৰ সপ্তম পাঠ কুটুম্ব বোধৰ পাঠটিৰ বিষয়ে আলোচনা কৰিম। তোমালোকে মনোযোগ দি শুনিবা। সপ্তম পাঠ কুটুম্ব প্ৰবোধন মানে সম্বন্ধসমূহ। পিতামহ পিতামহী মানে ককা আইতা মানে দেউতা দেউতা দেউতাৰ মা, পিতা মাতা পিতা দেউতা মাতা মা, ভগিনী ভগিনী ভ্ৰাতা, ভগিনী মানে ভনী, ভ্ৰাতা মানে ভাইটি। আগত পালোঁ আমি ইয়াত পিতামহ পিতামহী মানে দেউতাৰ দেউতা ককা, দেউতাৰ মা আইতা, মাতামহী মাতামহ, মাতামহী মানে মাৰ মাক আইতা, মাতামহী মাৰ দেউতাক মাতামহ। আমি পাইছোঁ পিতা মাতা দেউতা মা, পুত্ৰ দুজন পুত্ৰ আছে ইয়াত, অগ্ৰজ অনুজ, ককায়েক আৰু ভায়েক। অগ্ৰজ মানে ককায়েক, অনুজ মানে ভায়েক। পুত্ৰও দুজনী ছোৱালী আছে, অনুজা অগ্ৰজা। অনুজ মানে ভনী, অগ্ৰজা মানে বাইদেউ।